নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ অনলাইন এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আছাম জিকেৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছোঁ। অসমৰ সকলো কম্পিটিটিভ এক্সামৰ বাবে এই প্ৰশ্নকেইটা অতি প্ৰয়োজনীয়। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়া ভাষা উন্নতি সাধিনী সভা, যাক আমি চমুকৈ অভা উষা বুলি জানো, কিমান চনত গঠিত হৈছিল? ইয়াৰ উত্তৰ হৈছে 1888 চনত। অসম ছাত্ৰ সন্মিলন কিমান চনত গঠিত হৈছিল? ইয়াৰ উত্তৰ হৈছে 1916 চনত। আৰু অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশন গুৱাহাটীত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি হৈছে লক্ষ্মীনাথ বেজবৰুৱা। অসম সাহিত্য সভা কিমান চনত গঠিত হৈছিল? ইয়াৰ উত্তৰ হৈছে 1917 চনত। 1917 চনৰ ডিচেম্বৰ মাহত শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন অনুষ্ঠিত হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি হৈছে পদ্মনাথ গোহাঁই বৰুৱা। অসমীয়া লিটাৰেৰী ছ'চাইটি কিমান চনত গঠিত হৈছিল? ইয়াৰ উত্তৰ হৈছে 1872 চনত। জোনাকী আলোচনী পোনপ্ৰথমে কেতিয়া প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰ হৈছে 1889 চনৰ 9 ফেব্ৰুৱাৰীত। 1889 চনৰ 9 ফেব্ৰুৱাৰীত এই আলোচনী কলিকতাৰ পৰা প্ৰকাশ পাইছিল আৰু ইয়াৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। আছাম এছ'চিয়েশ্যনৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হৈছে 1903 চনত। মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছ'চিয়েশ্যনৰ জন্ম হৈছিল। আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল। অৰুণোদয় পোনপ্ৰথমে কেতিয়া প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰ হৈছে 1846 চনৰ জানুৱাৰী মাহত। শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা অৰুণোদয় প্ৰকাশ পাইছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক হ'ল ডক্টৰ নাথান ব্ৰাউন। ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1901 চনত। আৰু ডিগবৈ তেল শোধনাগাৰটো হৈছে এছিয়াৰ সৰ্বপ্ৰথম শোধনাগাৰ। বাঁহী আলোচনীখন পোনপ্ৰথমে কেতিয়া প্ৰকাশ হৈছিল? ইয়াৰ উত্তৰ হৈছে 1909 চনৰ নৱেম্বৰ মাহত আৰু বাঁহীৰ প্ৰতিষ্ঠাপক সম্পাদক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। অসমৰ প্ৰথম চলচ্চিত্ৰ জয়মতীয়ে কিমান চনত মুক্তি লাভ কৰিছিল? ইয়াৰ উত্তৰ হৈছে 1935 চনত। আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।